নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মমি আপোনালোক সকলোকে পুনৰ এবাৰ দিয়ালিনা হোম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বিদ্যা, সংগীত, কলা, জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ পূজা অহা ২৬ জানুৱাৰী তাৰিখে। মই ইয়াৰ আগৰ ভিডিঅ'টোত সৰস্বতী পূজা ঘৰত পালন কৰাৰ নিয়মসমূহ জনাইছিলোঁ। যদিও শিক্ষানুষ্ঠানসমূহত আমি সৰস্বতী পূজা কৰোঁ বা যাওঁ, তথাপি সেইদিনা ঘৰতো সৰস্বতী মাৰ স্তুতি প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন। স্কুলৰ দৰেই এখন ঘৰ জ্ঞানৰ মন্দিৰ। শিক্ষাৰ্থীসকলে ঘৰতে শিক্ষাৰ অনুশীলন কৰে। সন্তানসমূহ পৰীক্ষা একোটা দিবলৈ ওলাই যায় ঘৰখনৰ পৰাই। একোখন ঘৰত দেৱী লক্ষ্মীৰ দৰেই মা সৰস্বতীৰো বাস হয়। এখন ঘৰত নানান বিষয়ৰ জ্ঞান প্ৰাপ্ত হয়। সেই ঘৰ এখনত সৰস্বতী মাৰ আৰাধনা একান্তই আৱশ্যক। পুৰোহিত নোহোৱাকৈও কৰিব পাৰি দেৱীৰ আৰাধনা। ইয়াৰ কাৰণে বহুত বেছি দ্ৰব্যৰ প্ৰয়োজন নহয়। মই যিহেতু আগৰ ভিডিঅ'ত নিয়মসমূহ কৈছোঁ, সেয়ে আজিৰ ভিডিঅ'ত প্ৰণাম মন্ত্ৰ, দেৱীৰ স্তৱক, পুষ্পাঞ্জলি মন্ত্ৰ আৰু দেৱীৰ স্তুতিৰ কাৰণে বন্দনা বা প্ৰাৰ্থনাখিনি মই লিখি দিছোঁ। সকলোখিনিৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰিলোঁ। ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে ভিডিঅ'টো আপোনাৰ আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আহক তেতিয়া মন্ত্ৰখিনি জানো। এই মন্ত্ৰ পাঠ কৰি ফুল, দুৰ্বা, তুলসী দি দেৱীৰ আৰাধনা কৰিব পাৰিব। আপোনালোকৰ সন্তানসকলে যদি এই মন্ত্ৰ নিজেই পাঠ কৰেতো ভালেই, কিন্তু সকলোৱে এই মন্ত্ৰ পাঠ কৰিব নোৱাৰে। বিশেষকৈ কণ শিশুসকলে এই মন্ত্ৰ নিজেই পাঠ কৰিব যিহেতু নোৱাৰিব, গতিকে আপোনালোকে ডাঙৰসকলে মাক দেউতাক বা ঘৰৰ আন জ্যেষ্ঠজনে এই মন্ত্ৰসমূহ পাঠ কৰি যাব আৰু আপোনালোকৰ লগে লগেই তেতিয়া সন্তানসকলেও মন্ত্ৰসমূহ পাঠ কৰিব পাৰিব। এই মন্ত্ৰ পাঠ কৰি ফুল, দুৰ্বা, তুলসী দেৱীৰ চৰণত দি দেৱীৰ আৰাধনা কৰিব আৰু শেষত দেৱীৰ যি মই বন্দনা প্ৰাৰ্থনা দিছোঁ, সেই প্ৰাৰ্থনা সকলোৱে মিলি একেলগে গাব আৰু তাৰপিছত দেৱীৰ চৰণত সেৱা ল'ব। আগৰ ভিডিঅ'টোত যিহেতু মই নিয়মসমূহ জনাইছিলোঁৱেই, গতিকে আজি কেৱল মই মন্ত্ৰসমূহেই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনালোঁ। আৰু আপোনালোকৰ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় লাইক কমেণ্ট কৰি জনাব বুলি মই আশা কৰিম। আৰু লগতে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকৰ বন্ধুবৰ্গ, আপোনালোকৰ পৰিয়ালৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈও মই অনুৰোধ জনাইছোঁ। আৰু যিসকল নতুন দৰ্শক তেখেতসকলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অল কৰি দিব। আৰু শেষলৈকে ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে আপোনালোকক মোৰ আন্তৰিক ধন্যবাদ।